বহাগ মানে কুলিৰ মন জুৰুৱা মাত, বহাগ মানে কপৌ ফুল। বহাগ মানে নাচনীৰ দুহাতত জেতুকাৰ বোল। অসমবাসীৰ হাড়ে হিমজুৱে হীৰাই হীৰাই বিহুৰ আবে, বিহুৰ বুলিলে চটফটভাৱে ৰঙীন হৈ পৰে অসমবাসীৰ মন। বেমাৰৰ শিকলিয়েনো কেনেকৈ আপোনাক বঞ্চিত কৰিব এনেবোৰ মধুৰ ক্ষণৰ পৰা। আপোনাৰ আৱেগক মনৰ উৎসাহক আমি বুজি পাওঁ। ভাতৃত্ববোধৰ মাতঠাৰে ৰোগৰ মজিয়াটো হাঁহি বিয়পোৱাৰ এক অপ্ৰাণ চেষ্টা আমাৰ। স্বাস্থ্য চিকিৎসালয় আৰু ৰেনোভেশ্যন সমূহ কৰ্মকৰ্তাই আপোনালোকলৈ ৰঙালী বিহুৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিহুটিয়ে তথা নৱবৰ্ষটিয়ে সকলোৰ জীৱনলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনক।